আমি এতিয়া আলোচনা কৰিম ইউক্লিডৰ কলম বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা 1.1 ইউক্লিডৰ কলম বিধি গসাউ উলিওৱা 1 নম্বৰ দিয়া আছে 225 আৰু 135 আমি ইয়াত প্ৰথম কথা চাব লাগিব যে মানটো কোনটো বেছি ডাঙৰ মানটো চাব লাগিব 225 আৰু 135 ইয়াত ডাঙৰ কোনটো 225 ডাঙৰ গতিকে 225 টো যেটো ডাঙৰ আমি কৰিম ইয়াত গ্ৰেটাৰ দেন চিন দিম 225 কে কি 135 টো কৰো ইয়াত নেমে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ নিয়মটো আছে ইয়াত যেটো ডাঙৰ মান হয় সেই মানটো আমি কি বুলি ধৰো সেই মানটো আমি ভাজ্য বুলি ধৰি লম যেটো ডাঙৰ মান ইয়াত এটাতকৈ ডাঙৰ মানটো হৈছে 225 আটাতকৈ সৰু মানটো হৈছে কি 135 135 স্টেপ 1 সূত্ৰটো মই দিছো ভাজ্য ইকুৱেল ভাজক ইনটু ভাগফল প্লাস ভাগশেষ আমি ইয়াত কি কৰিম 135 এর কি কৰিব লাগিব ইয়াত যেটো ভাজক সেই ভাজকটোৰে ভাজ্যক হৰণ কৰিব লাগিব 135 এর ইয়াক হৰণ কৰিব লাগিব 135 ইয়াক 225 হৰণ কৰিম আমি ইয়াত 225 135 এর হৰণ কৰিলে 5 ৰ 5 গলে 0 2 বাৰ 3 গলে 2 বাৰ 3 না যায় খালিলো 90 কিমান বাকি 90 বাকি ইয়াতকে সৰু মান বাকি ৰৈ গল গতিকে আমি ইয়াত গম পালো যে তোমাৰ ভাজ্য দিয়াই আছে ভাজক কিমান ভাজক দিয়া আছে 132 আমি ভাগফল কিমান পালো ভাগফল পালো 1 প্লাস ভাগশেষ কিমান পালো প্লাস ভাগশেষ পালো 90 প্ৰথম স্টেপ সেকেন্ড স্টেপটা কি হৈ যাব সেকেন্ড স্টেপৰ নিয়মটো বেলেগ হ'ব সেকেন্ড স্টেপত যেটো ইয়াৰ ভাজক আছে সেই ভাজকটো ইয়াত আহি যাব মানে ভাজকটো ভাজ্য হৈ যাব ভাজকটো ভাজা হৈ যাব আৰু যেটো ইয়াত কি হয় এই ভাগশেষটো আসলতে ভাজ্য হয় তাৰ পিছত ভাগফল প্লাস ভাগশেষ এই ভাজক আমি কিমান পালো এবাৰ ভাজক পালো 132 এবাৰ কি যাব ভাজ্য হৈ যাব 132 এবাৰ ভাজ্য হৈ যাব 135 টো ইয়াত সেকেন্ড স্টেপত ইটো হৈ যাব 135 ইকুৱেল ইয়াত ভাগশেষ আমি কিমান পালো ইটো মতে ভাগশেষ কিমান আছে আগৰ ভাগশেষ আছিল 90 90 তে আহিব সেকেন্ড স্টেপৰ আমি ইটো ইউজ কৰি দিম ভাজক ইকুৱেল ভাগশেষ ইনটু ভাগফল প্লাস ভাগশেষ আকৌ ভাগশেষ এটো ভাগশেষ হৈছে আমি আগৰ প্ৰথম স্টেপত হৰণ কৰি যেটো ভাগশেষ হৈছিল সেই ভাগশেষটো ইটো আৰু ইটো ভাগশেষ হৈছে কি আমি ইয়াত নেক্সট স্টেপত যেটো হৰণ কৰিম 90 ইনটু আমি 90 কি 90 এৰে 135 হৰণ কৰিব লাগিব 90 এৰে 135 90 এৰে 135 কিমান একবাৰ যাব 90 এগুণ 90 বাকি হ'ব 13 পৰা 45 বাকি আমি কিমান পালো ভাগফল কিমান পালো 1 প্লাস 45 ভাগশেষ 0 নলালৈকে আমি ইয়াত হৰণ কৰি ৰাখিব লাগিব স্টেপ 3 স্টেপ 3 আকৌ এটো যেটো ভাগশেষ হৈছে সেই ভাগশেষটো হৈ যাব তোমাৰ হেতু ভাজ্য হৈ যাব সৰি যেটো ভাগশেষ ইয়াত ইটো ভাজক হৈ গলে ভাজকটো এবাৰ কি যাব ইয়াত আহি যাব 90 ইকুৱেল 40 যেটো ভাগশেষ সেই ভাগশেষটো আকৌ কি যাব ভাগশেষটো আকৌ আহিব 40 সেকেন্ড স্টেপ ইটো এই স্টেপ মতে গলে ইনটু দুইবাৰ যাব 45 2 90 ইকুৱেল প্লাস 0 থেকে ভাগশেষ যেটো পুরো অলর গতিকে স্টেপটো বন্ধ হয় ভাগশেষ 0 ভাগশেষ 0 পদ প্রণালীটো বন্ধ ভাগশেষ 0 পদ প্রণালীটো বন্ধ আমি গম পালো এই পর্যায়ে যেহেতু এই পর্যায়ে ভাজক 45 গতিকে প্রথম স্টেপত আমি ইটো ইউজ কৰিব লাগিব ভাজক ইনটু ভাগফল প্লাস ভাগশেষ সেকেন্ড স্টেপৰ পৰা ইটো ভাজক ভাগশেষ ভাগফল ভাগশেষ ইয়াত কি হয় যেটো আমি প্ৰথম যেটো ভাজক পাম সেই ভাজকটো ক'ত যাব আগত যাব নেক্সট ইয়াত আকৌ কি হ'ব ভাগশেষটো ইয়াত আহিব ইনটু ভাগফল আমি হৰণ কৰি যেটো পাম প্লাস ভাগশেষ আকৌ নেক্সট ভাগশেষ
নেক্সট আমি কৰিম নেক্সট 3 নম্বৰটো কৰিম 3 নম্বৰটো কিমান 2 নম্বৰ দিয়া আছে 2 নম্বৰটো দিয়া আছে 867 আৰু 255 ইয়াত কোনটো ডাঙৰ 867 টো ডাঙৰ গতিকে আমি ইয়াত 8 ইনটু দিব লাগিব 255 এইটো কি যাব এইটো হৈ যাব ইয়াত কি ভাজ্য 867 টো ইয়াত ভাজ্য ইকুৱেল 225 আমি কি কৰিব লাগিব 225 ৰে এই মানটো হৰণ কৰিব লাগিব হৰণ কৰি যেবাৰ পাওঁ 867 225 255 হয় এটা 255 আমি কেইবাৰ দিয়া হ'ব 3 বাৰ দিয়া হ'ব 5 3 15 5 কেইবাৰ দিলে 3 বাৰ প্লাস 102 নেক্সট স্টেপত কি যাব যেটো ইয়াত কি আছিল এই ভাজক ইটো হল ভাজকটো এবাৰ কি যাব ইয়াত আগৰাই যাব এটো 2 নম্বৰ এটো করলে 102 into এবারে করব 255 102 রে হরণ করে নেব 102 রে কেবল যাব 2 বার যাব 2 বার 4 2 নম্বর শূন্য 2 1 2 বাকি রব কিমান 5 এর সাথে গেলে 1 বাকি 5 51 বাকি রব প্লাস 51 নেক্সট স্টেপ আমি এবার কি যাব তোমার এবারে যাব 110 to equal 51 তে আই যাব ভাগশেষ যেটো ভাগশেষটো লেবে আহে ভাগশেষ 51 into 2 plus 0 51 রে 1 দি ঘরণ করলে কি হবে 2 বার যায় into 2 এর ভাগশেষ 0 পর ভাগশেষ 0 পর প্রণালীটা বন্ধ গতিকে গহাও ভাজক মানে আমি ভাজক নলে ভাজক মানে কোন গতিকে ভাজক আমি ভাজক যিমান পাম এইটো হ'ব কি গহাও ভাজক 51 পাইছো গতিকে ইয়াত কিমান গহাও 51 নাই নেক্সট 3 নম্বৰ চাম আমি 1 নম্বৰ হৈ গল 2 নম্বৰ হৈ গল 3 নম্বৰটো কিমান দিয়া আছে 3 নম্বৰ দিয়া আছে 1032 ইয়াত এইটো ডাঙৰ এইটো 272 টো সৰু গতিকে আমি কি কৰিম ইয়াত যেটো ডাঙৰ মান সেইটো কি হৈ যায় ভাজ্য হৈ যায় 1032 টো কি যাব ভাজ্য হৈ যাব ইকুৱেল 272 ৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব ভাজকৰে ইয়াক হৰণ কৰিব লাগিব যেটো সৰু মান সেইটো ভাজকৰে ইয়াক হৰণ কৰিব লাগিব 272 into 1032 272 আমি 3 বার দিব পারো 3 2 গুণ 6 7 3 কোসে 1 2 আর্টিকেল 3 2 গুণ 6 6 2 8 কারণ বললে 12 বা 6 কে 6 2 বার গুণে 1 ধরো 5 বলে কত দুটো হলো বাকি কে বার দিয়ে 3 বার গেছে 3 প্লাস 2 1 6 সেকেন্ড স্টেপ আমি একটু ইউজ করেন ভাজক ইকুয়াল ভাগশেষ প্লাস ভাগ ইনটু ভাগশেষ প্লাস সরে ভাগশেষ ইনটু ভাগফল প্লাস ভাগশেষ সেকেন্ড স্টেপ পা আমি কি করি সেকেন্ড স্টেপ পা ইটু সূত্র ইউজ করিম এক ভাজকটো আগত আই যাব ভাজক কিমান আছে 272 নেক্সট কি আছে নেক্সট আমি ভাগশেষ কিমান পাইছো ইটু স্টেপ ভাগশেষ পাইছো আমি 200 হল এবাৰ কি হৈ গল 200 হল করে 272 হৰণ কৰিব লাগিব 272 200 হলরে হরণ করলে কেবার যাব 200 হলরে একবার যাব 2 1 6 এখানে বিয়োগ করলে 12 বা 6 গেলে 6 5 6 বা 1 গলে কিমান 6 বা 1 গলে 556 আমি এক কিমান পালো কেবার পাইছো একবার পাইছো 1 প্লাস ভাগে কিমান পাইছো 56 গিয়ে ভাগে আমি জান পাই এটা প্লাস যায় আর ইনটু ভাগফলটো কিমান যায় পূরণ হৈ যায় ভাগে ইনটু ভাগফল কিমান পাইছো 1 পাইছো
এইটো 216 কৰিব পাৰিলে 216 হৈছে ইয়াত এইটো সূত্ৰ এই সূত্ৰটো মতে গ'লে হ'ল সেকেন্ড 3 নম্বৰ স্টেপটো এইটো সূত্ৰ ইউজ হ'ব 3 নম্বৰ স্টেপত এই সূত্ৰটো ইউজ কৰি আমি ভাজক ইয়াত কিমান পাইছো 216 ভাগফল কিমান পালো ভাগশেষ কিমান পাইছো ভাগশেষ 56 into 56 এর 216 হরণ করলে কি পারা যায় সাইন করলে গেল 216 56 এটা হরণ করা 56 কে বার দেওয়া পারি 4 বার দেওয়া পারি 4 4 16 16 6 1 হাতে গেল 5 4 20 20 এর 21 ইকুয়াল 0 কে আমি কিমান পালাম 4 বার বার প্লাস 0 ভাগশেষ যেটো 0 পালো গতিকে প্রণালীটি কি হল বন্ধ হয়ে গেল ভাগশেষ 0 পা भागশেষ 0 पर হলে বন্ধ হবে ঠিক আছে গতিকে গহাও কিমান পাইছে ভাজক যিমান পাইছে এইটো গহ ভাজক এটা কিমান আছে ভাজক আছে 56 গতিকে গহাও কিমান 56 আমি যদি প্রথম স্টেপত এইটো ইউজ কৰিম বাকি যেমান স্টেপ বাকি সেকেন্ড থার্ড ফোর্থ ফাইভ যিমান স্টেপ পাও প্ৰত্যেকটো স্টেপতে এইটো ইউজ কৰিলো 3 নম্বৰ হল 4 নম্বৰটো কিমান দিছে 4 নম্বৰটো দিছে 225 20 20 টো ডাঙৰ আৰু 405 টো সৰু গতিকে ইয়াত ভাজকটো যাব ভাজক হ'ব 25 25 20 টো ভাজক 405 কি যাব ভাজক কিন্তু আমি কি কৰিম 405 এৰে 25 20 হৰণ কৰিম 25 20 405 এৰে হৰণ কৰা 6 বাৰ দিয়া বাৰে 6 5 গুণ 30 30 0 3 8 গল 6 0 0 0 3 0 বাকি রব 90 6 প্লাস 90 নেক্সট স্টেপ বাই টু টুইস কৰিল ভাজক কিমান আছে ভাজক আছে ইয়াত 405 এটো যে ভাজক 405 আছে নেক্সট আমি ভাগশেষ কিমান পাইছে ভাগশেষ পালো 90 90 ইনটু আমি কি কৰিব লাগিব ভাগফলটো ইয়াত উলিয়াব লাগিব 90 এৰে 90 এৰে কি কৰিব লাগিব 90 এৰে কৰিব লাগিব 405 90 এৰে হৰণ কৰা কি বাৰ যাব 3 বাৰ দিয়া মানে আমি 3 9 0 3 9 27 5 বাকি যাব কিমান তোর পাখাত গলে 3 4 বাৰ দিয়া পাৰি 4 বাৰ 4 গুণ 0 4 9 37 30 6 বিগ কৰিলে 5 আৰু এবাৰ কিমান হ'ব 45 কিমান পালো ভাগফল কিমান পালো ভাগফলটো আমি নিজে উলিয়াই ল'ব ভাগফল পালো 4 প্লাস ভাগশেষ কিমান পাইছো ভাগশেষ পাইছো 45 নেক্সট স্টেপত আকৌ নেক্সট স্টেপটো ইটো টেস্ট কৰিলে ভাজক এবাৰ ইটো হৈ গ'ল ভাজক কিমান আছে ইয়াত ভাজক আছে 90 90 টো কি হৈ যাব আগত আহি যাব নেক্সট স্টেপত ভাগশেষ আমি কিমান পালো ভাগশেষ পালো 40 ভাগশেষ পাইছো 45 ইনটু 2 প্লাস 0 এটাকে ভাগশেষ শূন্য পদ প্ৰণালীটো বন্ধ কৰিব গতিকে গহাব ভাগশেষ আমি ভাজক যিমান পাইছো ভাজক কিমান পাইছো ভাজক পাইছো 45 গতিকে 45 ভাজক অৱস্থা দিয়া আছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 6q + 1 বা 6q + 3 বা 6q + 5 আর এর যত q এটা কোনোবা অখণ্ড সংখ্যা এটো কি বুলি কৈছে আমাক দেখুৱা দিছে 6q + 1 6q + 3 বা 6q + 5 কে অযুগ্ম বুলি দেখুৱা দিছে অযুগ্ম আর এর যত q এটা কোনো অখণ্ড সংখ্যা অযুগ্ম বুলি আমি দেখুৱা লাগে যে অযুগ্মৰ যুগ্ম ইয়াত দেখুৱাই দিব লাগে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰথমটো আছিল কি a ইকুৱেল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আছিল যে a ইকুৱেল bq + r বা r
সেইটো কি বুজায় মানে আৰু জিৰোটো কি হ'ব পাৰে আৰু সমান হ'ব পাৰে কিন্তু বিৰ মানটো দিয়া আছে ইয়াত বিৰ মান কিমান ধৰিম আমি বিৰ মান 6 দিয়া আছে গতিকে 6 কিউ বুলি কৈছি নহয় ইয়াত বিৰ মান কিমান দিয়া 6 দিয়া আছে মানে কি বিৰ মানটো ইয়াত অৰ্থাৎ আৰৰ মানটো কি হ'ব লাগিব 0 সমান হ'ব পাৰে কিন্তু বিতকে সৰু হ'ব লাগিব বিতকে কি হ'ব লাগিব বিৰ যিটো মান দিয়া সেই মানটোতকৈ আৰৰ মানটো সৰু হ'ব লাগিব কিন্তু 0 বা 0 সমান হ'ব পাৰে ইয়ালৈ হৈছোঁ ধৰা হ'ল এই যিকোনো যোগাত্মক অখণ্ড সংখ্যা বি ইকুৱেল কিমান 6 এই 6 কিউ বুলি দিয়া আছে এনেকৈ আমি ইয়াত কি ধৰিছোঁ বি মানে 6 ধৰি লৈছোঁ 6 য'ত কিউ এটা কোনো অখণ্ড সংখ্যা এ ইকুৱেল 6 কিউ প্লাছ আৰ বিৰ মান কিমান ধৰি 6 সেইকাৰণে বিৰ ঠাইত কি বহাই দিছোঁ আমি 1 নম্বৰ চোৱা বিৰ ঠাইত কি বহিছোঁ 1 বিৰ ঠাইত 6 বহাই দিছোঁ 6 কিউ প্লাছ আৰ আৰু মানে আমি বহা আৰু মানে কি ধৰি লৈছোঁ য'ত আৰ ইকুৱেল 0 1 2 3 4 5 6 টো আমি ধৰিব নোৱাৰোঁ কাৰণ বিৰ মান 6 কিন্তু ইটো বিভাজন কৰিব সূত্ৰ মতে কি বিৰ মানতকৈ আৰৰ মানটো কি হ'ব লাগিব সৰু বা সমান হ'ব লাগিব আৰু বিৰকে সৰু হ'ব লাগিব কিন্তু 0 সমান হ'ব পাৰে 0তকৈ ডাঙৰো হ'ব পাৰে কিন্তু বিৰ যিটো মান আৰু সেই মানতকৈ সৰু সেইকাৰণে আমি ইয়াত কি ল'ব নোৱাৰোঁ 6 টো ল'ব নোৱাৰোঁ সেইকাৰণে 5 কৰি ল'ব পাৰিম কাৰণ আৰু মানে আমি বিতকৈ সৰু ল'ব লাগিব 0 সমান বা 0তকৈ ডাঙৰ কিন্তু বিতকৈ সৰু ল'ব লাগিব সেইকাৰণে আৰু মান কিমান ধৰিছোঁ আৰু গ'ল 1 2 3 4 5 ধৰি 6 ধৰিব নোৱাৰোঁ ইয়াত 6 টো ক'ত পাইল 6 মানে আমি বিৰ মান কিমান ধৰিছোঁ বিৰ মান 6 ধৰি লৈছোঁ সেইকাৰণে কি কৰিছে এই 1 নম্বৰ সূত্ৰত কি কৰিছোঁ আমি বিৰ ঠাইত 6 বহাই দিছোঁ কিউ আছে অলৰেডি প্লাছ আৰ যদি আমি আৰৰ মান 0 ধৰোঁ তেতিয়া এ ইকুৱেল কিমান হ'ব 1 নম্বৰ সূত্ৰমতে যাম আমি এ ইকুৱেল কি যাব 6 কিউ প্লাছ 0 ইকুৱেল 0 ইকুৱেল 6 কিউ টো কি হ'ব ইকুৱেল 6 কিউ নেক্সট চাম আৰ ইকুৱেল 1 ধৰিম আমি আৰ ইকুৱেল 1 যদি আৰৰ মানটো আমি 1 ধৰিলে কি হ'ব ইকুৱেল 6 কিউ প্লাছ কিমান হ'ব 6 কিউ প্লাছ 1 আৰু ঠাইত 1 বহালে হ'ল এইটো ইমান এইটোৱে থাকিব 6 কিউ প্লাছ এনেকৈ আমি আৰু সৰল কৰিব নোৱাৰোঁ নেক্সট যদি আৰ ইকুৱেল আমি 2 ধৰোঁ আৰ ইকুৱেল 2 ধৰিলে কি হ'ব ইকুৱেল 6 কিউ প্লাছ 2 নেক্সট যদি ধৰোঁ আমি আৰ ইকুৱেল 3 ধৰিলে কি হ'ব ইকুৱেল 6 কিউ প্লাছ 3 যদি আমি আৰৰ মান এবাৰ 4 ধৰিলে কি হ'ব ইকুৱেল 6 কিউ প্লাছ 4 যদি আৰৰ মান 5 ধৰোঁ ইকুৱেল কি যাব 6 কিউ প্লাছ 5 ইয়াত আমি গম পালোঁ কোনকেইটা 2 ৰে বিভাজ্য এইটো গতিকে এইটো আমি জানো এইটো 2 ৰে কি হয় 2 ৰে বিভাজ্য গতিকে যুগ্ম এইটো 2 ৰে বিভাজ্য হ'ব নোৱাৰে এইটো কি এইটো 2 ৰে বিভাজ্য গতিকে কি যুগ্ম এইটো 2 ৰে বিভাজ্য নহ'লে যুগ্ম হ'ব এইটো কি এইটো 2 ৰে বিভাজ্য গতিকে যুগ্ম আমি কৰিছোঁ বেলেগ একো আমি 1 নম্বৰ সূত্ৰত গৈছোঁ 1 নম্বৰ ইয়াত 1 নম্বৰ দিছোঁ 1 ৰ পৰা আমি এইখিনি পাইছোঁ 1 তকৈ আৰু কৰি 0 ধৰি কি কৰিছোঁ 1 নম্বৰ সূত্ৰত বহাই দিছোঁ 6 কৈ বিৰ মান কিমান দিয়া আছে 6 দিয়া আছে আমি ইয়াত কি ধৰিছোঁ এইটো সূত্ৰমতে গৈছোঁ আমি 6 ইকুৱেল 6 কিউ প্লাছ আৰু মান ইয়াত কি ধৰিছোঁ 1 ধৰিছোঁ গতিকে আৰু ঠাইত 1 বাকী এইটো চেম থাকিব 6 কিউ চেম থাকিব আৰু মান 1 ধৰিছোঁ 6 কিউ প্লাছ 1 আৰু মান কিমান ধৰিছোঁ 2 ধৰিছোঁ 6 কিউ প্লাছ 2 আৰু ঠাইত খালি 2 বহাই গ'ল আৰু ঠাইত মানকেইটা বহাই গ'ল আমি আৰু মান যিটো ধৰিম সেই মানটো কি কৰিলোঁ আৰু ঠাইত বহাই গ'ল হ'ল ইয়াত আৰু মান কিমান 2 ধৰিছোঁ গতিকে আৰু ঠাইত কি বহিছোঁ 2 বহাইছোঁ ইয়াত আৰু মান কিমান 3 ধৰিছোঁ 3 বহাইছোঁ 4 ধৰিছোঁ 4 বহাইছোঁ 5 ধৰিছোঁ 5 বহাইছোঁ আৰু 5 পৰা আমি আৰু মান 5 ধৰিব পাৰিম 6 ধৰিব নোৱাৰোঁ কাৰণ আমি অলৰেডি আৰু মান এইকেইটা লিখি লৈছোঁ আৰু মান কি 6তকৈ সৰু হ'ব লাগিব ইয়াত কৈছে যে আৰু মানটো 0 সমান বা 0 হ'ব পাৰে কিন্তু বিতকৈ সৰু হ'ব লাগিব বিৰ মান কিমান দিয়া আছে বিৰ মান 6 দিয়া আছে গতিকে আৰু মানটো কি হ'ব লাগিব 6তকৈ সৰু হ'ব লাগিব 6তকৈ সৰু এই 5টা মান ধৰিব পাৰি এই 6টা মান ধৰিব কৰিছোঁ আমি একবাৰ 0 বহাই চাইছোঁ 1 2 3 ইয়াৰ পৰা আমি এতিয়া গম পালোঁ যে কোনকেইটা যুগ্ম কোনকেইটা অযুগ্ম আমি গম পালোঁ যে 6 কিউ 2 ৰে বিভাজ্য গতিকে এইটো যুগ্ম 2 ৰে বিভাজ্য যুগ্ম 2 ৰে বিভাজ্য যুগ্ম যিকেইটা 2 ৰে বিভাজ্য নহয় সেইকেইটা অযুগ্ম এইটো অযুগ্ম তাৰ এইটো অযুগ্ম আৰু এইটো অযুগ্ম আমি তিনিটা অযুগ্ম পালোঁ তিনিটা যুগ্ম পালোঁ গতিকে এতিয়া আমি লিখব পাৰোঁ এতেকে 6 কিউ প্লাছ 2 আৰু 6 কিউ প্লাছ 4
যুগ্ম আৰ্হিৰ কাৰণটো মই লিখি দিছোঁ 2 বিভাজ্য নেক্সট 6q + 1 6q + 3 6q + 5 অযুগ্ম আৰ্হি যদি 16 জন সদস্যৰ এটা সৈন্য বাহিনীৰ গোটেই 32 জনীয় এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলে একে সমান সংখ্যক স্তম্ভ কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতা সংখ্যা উলিয়াব দিছে উচ্চতা সংখ্যা আমি ইয়াত চাব প্ৰথম কথা চাব লাগিব 616 আৰু 32 কোনটো ডাঙৰ 616টো ডাঙৰ আৰু 32টো কি সৰু যিহেতু দুটা মান দিয়া আছে আমি এটা গম পাম কি কৰিম আমি ইকুৱেটাৰ বিভাজন ভূমিকা মতে ইকুৱেটাৰ বিভাজন ভূমিকা নিয়মটো কি যে যিটো ডাঙৰ হয় সেই মানটো কি যায় ভাজ্য হৈ যায় 616টো ইয়াত কি ভাজ্য আৰু যিটো সৰু মান সেইটো কি যায় ভাজক 32টো ইয়াত কি ভাজক কিন্তু সূত্ৰটো মই ইয়াত দিছোঁ ভাজ্য ইকুৱেল ভাজক ইনটু ভাগফল ইকুৱেল ভাগশেষ ইয়াত অনলি তোমাৰ কি আছে ভাজ্য আৰু ভাজকটো দিয়া আছে আমি ভাগফল আমি নিজে উলিয়াই ল'ব লাগিব ভাগশেষটো আমি নিজে উলিয়াই ল'ম কেনেকৈ উলিয়াম আমি যিটো সৰু মান সেই সৰু মানটো কি কৰিম ডাঙৰ মানটো হৰণ কৰি দিলে আমি ইয়াত ভাগফল আৰু ভাগশেষটো উলিয়াব পাৰিম 32টো যিহেতু ডাঙৰ 32 আমি কি কৰিম 616 32 হৰণ কৰিম 100 দি কেইবাৰ যাব একবাৰ 32 এখন 32 বাকি যদি বিয়োগ কৰোঁ 6 বাই কৰোঁ তোমাৰ 1 বাই 2 নাযায় 1 ধাৰে 1 বাই 2 নাযায় যদি নাযায় 1 ধাৰে 1 ধাৰে তোমাৰ কিমান থাকিল 12 থাকিল 11 বাই 2 গ'লে কিমান 96 আৰু ইয়াত কিমান বাকি গ'ল তোমাৰ এইটো পিছে যাব ইয়াত 9 বাকি গ'ল ইয়াত বাকি গ'ল তোমাৰ 29 বাকি গ'ল 29 6 296 কেইবাৰ দিব পাৰোঁ আমি 9 বাৰ দিব পাৰোঁ 9 দুগুণ 18 18 और 8 1 8 গ'ল 3 দুগুণ 27 27 ইয়াতে 28 3 বিয়োগ কৰিলে কিমান বাকি ৰ'ব 6 ৰ 8 নাযায় 16 ৰ 8 গ'লে 8 গতিকে ইয়াত বাকি কিমান হ'ল ভাগশেষ কিমান পালোঁ 8 পালোঁ ভাগফল কিমান পালোঁ 19 পালোঁ ভাগফল আমি কিমান পালোঁ 19 প্লাছ ভাগশেষ কিমান পালোঁ ভাগশেষ পালোঁ 8 সেকেন্ড স্টেপ মতে দিছোঁ ভাজক ইকুৱেল ভাগশেষ প্লাছ ভাগশেষ ইনটু ভাগফল প্লাছ ভাগশেষ ইয়াত ভাজক কোনটো হ'ব ভাজক কিমান জানো আমি ভাজক প্ৰথম হিচাপে ভাজক কিমান ধৰিছিলোঁ ভাজক ধৰিছোঁ প্ৰথম 32 গতিকে সেই ভাজকটো ক'ত আহিব সেই ভাজকটো আহিব ইয়াত আহিব 32 ইকুৱেল আমি ভাগশেষ কিমান পাইছোঁ ভাগশেষ ইয়াত তাৰপিছত কি ভাগশেষ আমি প্ৰথম যে ভাগশেষ কিমান আছে ভাগশেষ পালোঁ 8 গতিকে 8টো ইয়াত আহি যাব নেক্সট আমি কি কৰিব লাগিব ভাগফল আৰু ভাগশেষ আমি আকৌ নিজে উলিয়াই ল'ব লাগিব ইয়াত ভাগফল আমি কিমান পাম 8 32 কেইবাৰ যাব 4 বাৰ 8 4 গুণ 32 প্লাছ 0 ইয়াত ভাগশেষ কিমান ওলাই যাব 0 ওলাই যাব এটাকে আমি গম পালোঁ যে ভাগশেষ 0 ওলাল কৰি যাব পৰা 32 আমি কি কৰিব লাগে 32 8 4 বাৰ 8 4 গুণ 32 বিয়োগ কৰিলে কিমান 0 ভাগশেষ 0 ওলাই যেহেতু প্ৰণালীটো গ'ল বন্ধ হ'ল এটাকে ভাগশেষ 0 পোৱা প্ৰণালীটো বন্ধ হ'ল গতিকে তেওঁলোকে খোজ কাঢ়িব লগা স্তম্ভৰ উচ্চতা সংখ্যা কিমান হ'ব গতিকে তেওঁলোকে খোজ কাঢ়িব লগীয়া উচ্চতা স্তম্ভৰ সংখ্যা কিমান হ'ব ইয়াত যিমান দৈৰ্ঘ্য আমি ইয়াত কিমান পালোঁ ভাজক যিহেতু 8 পাইছোঁ গতিকে ইয়াত স্তম্ভৰ সংখ্যা কিমান হ'ব 8 হ'ব বা ইয়াত গসাও কিমান গসাও যিহেতু 8 গতিকে 8টো কি হ'ব উচ্চতা সংখ্যা হ'ব ভাজকটো কি বুলি আমি গসাও বুলি ধৰি ল'ব পাৰোঁ ভাজকটো আমি কি বুলি ধৰোঁ গসাও বুলি ধৰি লওঁ সেইকাৰণে ইয়াত ভাজকটো কি যায় ইয়াত উচ্চতা সংখ্যা কিমান